प्रस्ताव संबोधन लो पाए प्रस्ताव संबोधन जुगुल हो पाए प्रस्ताव संबोधन लो पाए प्रस्ताव संबोधन जुगुल हो पाए আলোচনা হৈছিলে ক'লে যে তই যদি মাৰ লগত থাক গোটেই কামটো কৰি লওঁ আমি ক'লোঁ যে ঠিক আছে মই তোৰ কামটো লওঁ তই যিটো কৰোঁ ভাইটি ক'লোঁ যে তই কপিলজনটো কৰ কপিলজনৰ কামটো কি কৰিব সেইখিনি কাম কৰ বাকীখিনি গাৰ্জেনশ্বিপ পাৰে মানে কি এজনে ডেডিকেটেডলি ল'ব লাগে এইটো দক্ষিণ আগতে মই এনেকৈ আপুনি নিজে জজমেণ্ট হৈ গ'ল তেনেকৈ কৰিলে ভাল আৰু তেনেকৈ কৰিলে ভাল তেনেকৈ তই মাৰ লগত আছই গোটেই কাম তই ল'ব ঠিক আছে আমাৰ কি হৈছে কিন্তু আমি মানে যিমান পালোঁ মাক এতিয়া মই আগবাঢ়ি থাকোঁতে মোৰ এনেকুৱা লাগিছে মাছ হেৰি হৈছে সজীৱ ইমান ফ্ৰেছ সদায় এনেকৈ দিয়ে মায়ে ভালেই কৰিছিলে দায়িত্ব নহয়